আমি নাইলে আমাক ফোন কৰিছো এইটো কাম নকৰব আগে কনফাৰ্ম কৰিলে আমি যাম না নাযাম বন্ধু কালি 5টা বজাত অসমৰ জনপ্ৰিয় ইউটিউবাৰ বেতাল আৰু নিপু এটা ডাঙৰ প্ৰব্লেমত পৰিছে কি প্ৰব্লেমত পৰিছে বেতালৰ মুখেৰে শুনো আহা হাই মানে ষ্টৰি এটা দেখা পালো মানে কবাক মানে নিপৰি মই যাম বুলি কৈছি মানে পোষ্টাৰ এখন বনাই ষ্টৰি এটা দিছে আৰু ৰবিবাৰে আহি আছে আমি ইভেন কয় নে যাম বুলি মানে আমাক কণ্ট্ৰল কৰা নাই আৰু কিছুমান এটো নহয় আৰু বহুত ষ্টৰি দেখা পাইছো আহি আছে আৰু বহুত এনে মানুহ ফোনো কৰে যে আপোনালোকে আহিম বুলি কৈছিলে কিয় নাহিলে সিদিনা কণীয়াৰ পৰা ফোন কৰিছে বুজত যাম বুলি কৈছিলো তাৰপৰা সিদিনাখন খেলাত বোলে যাম বুলি কৈছিলো মানে আমি নকওঁৱেই এনে দি দিয়ে যে আহি আছে আমি নাহিলে আমাক ফোন কৰিছো এইটো কাম নকৰব আগে কনফাৰ্ম কৰিলে আমি যাম না নাযাম প্লিজ গাইজ দ্বিতীয় খবৰটো হৈছে জনপ্ৰিয় ইউটিউবাৰ বিকাশ চেত্ৰীৰ ওপৰত বিকাশ চেত্ৰীয়ে তেজপুৰত এখন মিটআপ ৰাখিছে য'ত উপস্থিত থাকিব অসমৰ জনপ্ৰিয় অভিনেতা নয়ন নীলিম এই বিষয়ে কি ক'লে শুনো আহা গুড ইভিনিং সকলোকে আৰু কালি তেজপুৰত হ'ব এটা ধামাকেদাৰ মিটআপ আৰু মিটআপটো ক'ত হ'ব তেজপুৰত যোনে যোনে আছে কালি সকলোকে লগ পাম ক'ত লগ পাম আমাৰ নয়নদা কৈ দিব আনোৱাৰ চিনেমা হল সন্ধিয়া 5টা বজাত আহি আছো লগ পাবলৈ বন্ধু কালি 5টা বজাত তেজপুৰত যোনে যোনে আছে সকলোকে লগ পাম এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ